বাপৰি চেতিয়াই আনন্দ চেতিয়াই ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই ধেমাজিৰে এখন বাঁহ বেতৰ দোকান আপোনালোকৰ আগত দেখুৱাবলৈ বিচাৰিছোঁ। ইয়াতে বিভিন্ন ধৰণৰ সামগ্ৰী পোৱা যায়। আহকচোন দোকানীজনৰ লগত পৰিচয় হওঁ। দাদা, আপোনাৰ পৰিচয়টো দৰ্শকক জনাওক অলপ, নামটো কওক আপোনাৰ। মোৰ নাম গগন হাজৰিকা। মোৰ বাঁহ বেতৰ দোকান এখন আছে ইয়াতে। মই সদায় থাকোঁ, আজি 2 বছৰ হ'ল। আপুনি এইডোখৰ সপ্তাহী বজাৰ কয় ন? সপ্তাহ বজাৰ। অঁ, সপ্তাহী বজাৰ ওচৰতে দোকানখন। সপ্তাহ বজাৰ পানী টেংকিৰ ওচৰতে। পানী টেংকিৰ ওচৰতে। অঁ, আপোনাৰ দোকান কিমান দিন হ'ল খোলা? 2 বছৰ। 2 বছৰ হৈছে ন? ইয়াৰ পৰা আপোনালোকে ইয়াতে মাহেকত কিমানখিনি ইনকম কৰে? মাহে আমাৰ ডেইলি ধৰি লওক 6,000 7,000 বিক্ৰী হয় আৰু। ডেইলি হয়, দিনে হয়? ডেইলি। অঁ, ডেইলি বোলে দিনে মানে এওঁলোকে 6,000 7,000 ইনকম কৰা হয় দোকানখনৰ পৰা। মাহেকত বহুতখিনি হয়গৈ নহয়নে? হয়। এনেকৈ আপোনালোকে ইয়াত দোকানখনটো ওপৰতে চলি আছে নে বেলেগ? দোকানৰ ওপৰতে দোকানৰ ওপৰতে চলি আছে। নাই। অঁ, দোকান এইখনে নে আৰু আছে বেলেগ? আৰু আছে আৰু এখন শংকৰদেৱৰ মুখত। অঁ, শংকৰদেৱৰ মুখত আৰু এখন আছে নহয়নে? হয়। অঁ, অঁ। দুলি ৰখা আছে ধান থ'বলৈ। মুঠিকে ধান মাৰি পেলাই দুলি ৰাখিব পাৰে বহুত দিনলৈকে। ভাল হৈ থাকে ধান। এইবিলাক সৰু সৰু ধুনীয়া ডিজাইনৰ পাচি। এইবিলাক মাছ ধৰা সঁজুলি নহয়, পল এয়া। এয়া পল, মাছ ধৰা সঁজুলি। এইবিলাক পাচি, ডাঙৰ সৰু চব। এয়া খৰাহি ধুনীয়া ধুনীয়া বনাই দিছে। কুকুৰা বান্ধিবলৈ পাৰিব, এইটো খাং হয়। আৰু এইটো চেৰেকী, বৰ চেৰেকী হয় এইটো। তাঁত বোৱা সঁজুলি আৰু এয়া কুকুৰা বন্ধা খাং। এইটো এটা ধুনীয়া ডিজাইনৰ পাচি, খুব মৰম লগা। আপুনি সকামত এইটো ব্যৱহাৰ কৰিব পাৰিব। ফল মূল থ'ব পাৰিব, মন্দিৰলৈ ফুল চুলো সজাই নিব পাৰিব। ধুনীয়া বস্তু।
বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'টি যদি চাই আপোনালোকে ভাল পালে তেনেহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।